গোটেই দিনটো সতেজ থাকিবলৈ এই 6টা কাম কৰক। তাৰ প্ৰথমতে হৈছে কোনো কাৰণতে ব্ৰেকফাষ্ট এৰি নিদিব। মনত ৰাখিব, যিমানে ব্যস্ততা নাথাকক কিয় দিনটোৰ গুৰুত্বপূৰ্ণ খাদ্য হৈছে ব্ৰেকফাষ্ট। 2 নম্বৰ, বহুতৰ এনেকুৱা অভ্যাস আছে যে শুই উঠাৰ পিছত বহু সময় বিচনাতে কটাই দিয়ে। বৰঞ্চ তাৰ সলনি দিনটো কি কৰিব লাগে তাৰ এটা পৰিকল্পনা কৰিব লাগে। ৰাতিপুৱা 15 মিনিটৰ কাৰণে হ'লেও শৰীৰৰ ঘাম ওলাব লাগে, কাৰণ ই আপোনাৰ মন আৰু শৰীৰক সতেজ কৰি তোলে। 4 নম্বৰ, বহুতে ৰাতিপুৱা খালী পেটত পানী খায়, যিটো এটা ভাল অভ্যাস, কাৰণ ৰাতিপুৱা খালী পেটত পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। 5 নম্বৰ, বহুতে ৰাতিপুৱাৰ খাদ্য মিঠাইৰ পৰা আৰম্ভ কৰে, যিটো একেবাৰেই উচিত নহয়। এই অভ্যাসৰ বাবে শৰীৰত ডায়েবেটিছে শিপা ল'ব পাৰে। 6 নম্বৰ, আমাৰ বহুতৰে অভ্যাস ৰাতিপুৱা উঠি চাহ বা কফি খোৱাৰ অভ্যাস আছে, কিন্তু খালী পেটত চাহ বা কফি খোৱাৰ পৰা আমি সদায় বিৰত থাকিব লাগে।